আপোনাৰ ঘৰতো সৰু সৰু কথাতে কাজিয়া লাগে নেকি? কোনোবাই অলপ জোৰে কথা ক'লে ঘৰৰ পৰিৱেশ গৰম হৈ যায় নেকি? তেন্তে এই ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ জ্যোতিষ শাস্ত্ৰ অনুসৰি এই সমস্যাৰ আঁৰত থাকিব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কাৰণ। নমস্কাৰ বন্ধু বান্ধৱীসকল। বহু মানুহে ভাবে ঘৰত কাজিয়া হোৱাটো সাধাৰণ কথা, কিন্তু যদি প্ৰতিদিনে অলপ অলপ কথাতে তৰ্ক বিতৰ্ক চিঞৰ বাখৰ মনোমালিন্য হয়, তেন্তে জ্যোতিষ শাস্ত্ৰ মতে ইয়াৰ আঁৰত নিগেটিভ শক্তি বা গ্ৰহ দুখ থাকিব পাৰে। বিশেষকৈ মংগল গ্ৰহ দুৰ্বল হ'লে আৰু ৰাহু কেতুৰ প্ৰভাৱ বেছি হ'লে আৰু ঘৰত বাস্তু দুখ থাকিলে মানুহৰ মেজাজ খঙাল আৰু অশান্ত হৈ পৰে। তাৰ ফলত স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি, মাক দেউতাক আৰু সন্তানৰ মাজত তৰ্ক আৰু ঘৰত অশান্তি নাথাকে। এতিয়া প্ৰশ্ন হৈছে, ইয়াৰ সমাধান কি? আপোনালোকে প্ৰতিদিনে পুৱা বা সন্ধিয়া ঘৰত ধূপ দীপ জ্বলাব আৰু এটা শক্তিশালী মন্ত্ৰ কৈ আছোঁ। এই মন্ত্ৰটো প্ৰতিদিনে পুৱা নতুবা গধূলি সময় উলিয়াই কিনে এবাৰকৈ হ'লেও জপ কৰিব। মন দি শুনিব, মই লাহে ধীৰে কৈ আছোঁ। ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমি ভৱন্ধনাত মৃত্যুমুক্ষি য়মমৃতাত। এইটো জপ কৰিব প্ৰতিদিনে। ঘৰৰ উত্তৰ পূব দিশ পৰিষ্কাৰ ৰাখিব আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰিলে বহুত নিগেটিভ শক্তি দূৰ হয় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, ঘৰত শান্তি থাকিলেহে জীৱনত সুখ আহে। সেইবাবে সৰু কথাক ডাঙৰ কাজিয়ালৈ নিবলৈ নিদিব। আপোনাৰ ঘৰতো এনেকুৱা মনোমালিন্য হৈ আছে নেকি? কমেণ্টত জনাব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে পৰৱৰ্তী ভিডিঅ'ৰ বাবে পেজটো ফ'ল' কৰি লগত থাকিব।